ধন্যবাদ আপুনি এটা সুন্দৰ পদক্ষেপ লৈছে আপোনালোকৰ আৰডি মটৰ্ছৰ ফালৰ পৰা আৰু আৰডি মটৰ্ছৰ স্বত্বাধিকাৰীক অশেষ ধন্যবাদ জনালো আৰু এতিয়া বাইদেউক আকৌ লগ পালো ভাল লাগিছে তো বাইদেউক এটা সেৱা লৈ লওঁ মোৰ ভাল লাগিছে বহুত আশীৰ্বাদ থাকিল ভগৱানে তোমাক দিয়া সবে হাই বুলি দিয়া ৰবা তোমালোকলে যে এতিয়া এখন শিশু উদ্যানখন যে দিছে তোমালোকৰ কেনেকুৱা লাগিছে মনটো বহুত দেৰি আছে নেকি বাইদেউ প্ৰথমতে আপোনাক নমস্কাৰ জনালো আপোনাৰ যে শিশু উদ্যানৰ যে আপোনাৰ ভাৱনাটো আপোনাৰ কেতিয়া আহিল আৰু আপোনাৰ কিয় এই শিশু উদ্যানখন এখন গভৰ্ণমেণ্ট স্কুলত আপোনাৰ দিয়াৰ মানে পৰিকল্পনাটো কেতিয়াৰ পৰা আহিল আৰু মানে সেই বস্তুটো আপোনাৰ পৰা মই জানিব বিচাৰিছো আচলতে মই তো বাইদেউ প্ৰথমতে আপোনাক সুধিব বিচাৰিছো যে আপোনাৰ এই শিশু উদ্যানখন পাই আপোনাৰ অনুভৱটো কেনেকুৱা মোৰ শিশু উদ্যানখনৰ অনুভূতিটো Hello guys, welcome back to my YouTube channel. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰোঁ আপোনালোকৰ ভালে আৰু মোৰ বৰ্তমান ভাল আজি মই বিশেষ কাম এটাৰ কাৰণে ওলাই গৈ আছো আৰডি মটৰ্ছৰ ফালৰ পৰা মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছে মানে 52 উইকত 52 স্কুলত এখন শিশু উদ্যান ওপেনিং কৰিব মানে ডনেট কৰিছে আৰডি মটৰ্ছৰ ফালৰ পৰা তো সেই অনুষ্ঠানৰ কাৰণে আমাৰ চতিয়া মুক্তা স্কুলত আজি ডনেট কৰিব এখন শিশু উদ্যান তো তাৰ বাবে মোক ভিজিট দিয়া মাতিছে তো তালৈ গৈ আছে আপুনি ভিডিওটো শেষলৈকে চাই থাকক তো এতিয়া ভিডিওটো প্ৰথমৰ পৰা আজি মই যোনখন স্কুললৈ গৈ আছো সেইখন স্কুল মোৰ স্মৃতিৰ লগত জড়িত হৈ আছে কাৰণ মই সৰুকালটো তাতে পঢ়িছিলো আৰু আজি সেই কাৰণে বহুত মনটো ভাল লাগি আছে তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে নতুনকৈ চেনেলটো চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ নতুন ভিডিও পাবৰ কাৰণে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু এতিয়া মই গৈ আছো বৰ্তমান চতিয়া মুক্তা স্কুললৈ আমাৰ স্মৃতি জড়িত হৈ আছে বুলি কলোৱে অলপ আগতে তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক আৰু আপোনালোকৰ গাঁৱলীয়া পৰিৱেশটো কেনেকুৱা লাগে জনাবচোন কমেন্ট এটা কৰি তো এতিয়া আমি পালোহি মেইন হাইৱে আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আমি উঠিলো আমাৰ ঘৰৰ পৰা স্কুললৈ প্ৰায় 1 পৰা 1.5 কিলোমিটাৰ ভিতৰত হ'ব তো সেইটো কাৰণে আমি আৰু বেছি দূৰ নাই পাবৰ কাৰণে আৰু অলপ লাহে আহিছো কাৰণ ইমান উৎপাত হোৱা নাই আৰু অলপ সোনকালেও আহিছো কাৰণ আগতে অকমান ভিডিও কৰিব লাগিব তো সেইটো কাৰণে অলপ সোনকালে আহিলো তো এতিয়া আমি আহি পালো চতিয়া চেণ্টাৰ স্কুলখন যেহেতুকে ৰাইট সাইডে আছে হিটু সাইডে কাৰণ ডিভাইডাৰ আৰু আগত নাই হেতু কাৰণে এটো ডিভাইডাৰে পাৰ হৈ গৈছো আৰু এফালিও যাব নোৱাৰি কাৰণ উল্টা সাইড হৈ যায় হেতু কাৰণে এটো সাইডে যাম ভিতৰদি গলে সোনকালে পামগো হেকাৰণে ভিতৰদি সোমাই গলো এতিয়া মই পালোহি চতিয়া মাছ মজিয়াতে থকা চতিয়া মুক্তা স্কুল আৰু এইখন স্কুল 1940 চনতে স্থাপিত হোৱা এখন পুৰণি স্কুল কাৰণ ভাৰত স্বাধীন হোৱাৰ আগতে এইখন স্কুল স্থাপিত হৈছিল আহি পায়ে দেখিলো সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থনা কৰি আছে আৰু ইয়াতে মোৰ স্মৃতি জড়িত হৈ আছে কাৰণ সৰুকালটো মই ইয়াতে পঢ়া আৰু আমাক পঢ়োৱা বাইদেউজনীও দেখা পালো আৰু মনটো ভাল লাগি গল অলপ পিছতে বাইদেউক চিনাকি কৰি দি আছো ৰব এইটো শ্ৰেণী কোঠাত সোমাই বহু কথাই মনত পৰি গল কাৰণ এই ক্লাছটো আছিল চতুৰ্থ শ্ৰেণী আৰু ইয়াত আমি থাকোতে বহুত উৎপাত কৰিছিলো স্মৃতিবোৰ মনত পৰি গ'ল ইয়ালে অহাৰ লগে লগে আৰু আপোনালোকে চাই থাকক আৰডি মটৰ এটা ভাল পদক্ষেপ লৈছে মই বৰ্তমান চতিয়া মুক্তা স্কুলৰ প্ৰাংগণত আৰু আজি বিশেষ কাৰণত মই ইয়ালে আহিছো আৰু আৰডি মটৰৰ ফালৰ পৰা এটা বিশেষ পদক্ষেপ হাতত লৈছে আৰু 52 উইকত 52 স্কুলত এখন শিশু উদ্যান দিয়াৰ ব্যৱস্থা কৰিছে তদুপক্ষলৈকে মোক ইয়াতে মতা হৈছে তো আজি ইয়াতে ওপেনিং চেৰেমনি আছে অলপ দেৰি পিছতে আপোনালোক ভিডিওটো পিছৰ ফালে দেখাই আছো গোটেইখিনি বহুত দেৰি আছে নেকি তোমালোকে কি নিজে গান নাচিবা নেকি এতিয়া তোমালোকে মোক অলপমান বিহু নাচি দেখুৱা তোমাৰ নামটো কি এই অকমান স্টাৰ্ট পুৰা গান গাই আছে তোমালোকে কিয় নোগোৱা নিজে নিজে বুজিলা বজা শুনো গান বজাই ৰবা তোমালোকলে যে এতিয়া এখন শিশু উদ্যানখন যে দিছে তোমালোকৰ কেনেকুৱা লাগিছে মনটো তোমালোকে এতিয়া ইয়াত খেলিবা নাই জুলনা খেলিবা নাই তোমালোকেতো জুলনা ভাল পোৱা হয় নহয় ছোৱালী মানুহে হয় নহয় কি খেলিবা তুমি বেছিকে কোৱাচোন তাতে জুলনা আৰু ঠিক আছে তো
দিয়া চবে হাই বুলি দিয়া এতিয়া কণ কণ মইনাহঁতৰ মাজত বহুত উৎপাত অলপ দেৰিকে কাৰণ খেলিব পাব এতিয়া RD মটৰছৰ স্বত্বাধিকাৰী বাইদেউ আহি পালেহি আৰু এয়া ভিতৰলৈ সোমাই আহিছে বাইদেউ আৰু সকলোৱে আদৰিবৰ কাৰণে ৰখি আছে এতিয়া সকলোৱে বিহু গাই গাই আদৰি নিছে বাইদেউগৰাকীক সকলো ষ্টুডেণ্টৰ মাজত বহুত ফূৰ্তি হৈ আছে কাৰণ অলপ পিছতে শিশু উদ্যানখন মুকলি কৰি দিব আৰু সকলোৱে খেলিব পাব RD মটৰ্ছ সঞ্চালিকা মহোদয়া সমূহ বিষয়ববীয়াসকল আৰু শ্ৰদ্ধাৰ চতিয়া মুক্তা প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱক মণ্ডলী SMC সমূহ সদস্যসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই বিদ্যালয়ত কিছুমান বস্তু বহুত অভাৱ অনুভৱ কৰিছিলোঁ তাৰ ভিতৰতে আমাৰ এখন শিশু উদ্যান আমাৰ কল্পনাত আছিল কিন্তু আমাৰ কাৰণে দুঃসাধ্য আছিলে আৰু 1/4/24 তাৰিখে আমাৰ ইয়াত আহিছিলে তেওঁলোক দুগৰাকী আহিছিলে আৰু মোৰ লগত আলোচনা কৰি সেই তেওঁলোকে যিখিনি নিয়মীয়াভাৱে কৰিব লাগে সেইখিনি কাৰ্য কৰি গৈছিল আৰু অতি তৎকালীনভাৱে আমাৰ এই শিশু উদ্যানখন ইয়াত অনুষ্ঠিত কৰিছিলে কিন্তু যিকোনো কাৰণতে নহওক বিদ্যালয় হওক বা তেখেতসকলৰ বিভিন্ন জেগাত এই অনুষ্ঠান মুকলি কৰাৰ সন্দৰ্ভত আমাৰ কামটো দুদিন দেৰি হৈছিলে কিন্তু কামখিনি অতি সোনকালে তেওঁলোকে ক্ষিপ্ৰগতি আৰম্ভ কৰিছিলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ যি শাৰীৰিক বিকাশ তাত বাৰুকৈয়ে প্ৰভাৱ পেলাব আমি এই অনুষ্ঠানটি মানে আমি ষ্টাফৰ সমন্বিতে সমূহ অভিভাৱক মণ্ডলী তথা চতিয়াবাসীৰ সুহৃদয় ব্যক্তিসকলেও ইয়াত অতি আনন্দ প্ৰকাশ কৰিছে আৰু সদৌ শেষত বহু অপেক্ষাৰ পিছত আজিৰ তাৰিখত এই উদ্যানখন আমি মুকলি কৰাৰ সুযোগ পাইছোঁ তেখেতসকলে আমাক সময় দিছে সমূহ উদ্যোক্তাসকল বিষয়ববীয়াসকল ইয়াত আহি উপস্থিত হৈছে আৰু মই অনুষ্ঠানৰ আৰম্ভণিতে জয় জয়তে এগছি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে RD মটৰ্ছৰ স্বপ্নম আৰা বেগম বাইদেউক এগছি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰপিছতে বাইদেউগৰাকীয়ে চাকি গছ জ্বলাই শুভ আৰম্ভণি কৰে আৰু এতিয়া সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছে আমি চিনাকি কৰি দিব লৈছোঁ আমাৰ RD মটৰ সঞ্চালক মহোদয়া স্বপ্নমা বেগম বাইদেউ তেখেতক এখনি ফুলন অনুষ্ঠানে সম্বৰ্ধনা জনাব বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বহুত চৰকাৰ বাইদেউ তাৰপিছতে কণ কণ মইনাহঁতৰ মাজত সৰুকৈ এটা এক্টিভিটি ৰাখিলে সেইফালে নাচি থকা দেখা পাই এই কণমানিজনীও নাচি আছিলে আৰু মই তাক মতাৰ লগে লগে এটা হাঁহি মাৰি দিলে আৰু সিফালে চাওকচোন বহুত ধুনীয়াকৈ নাচি আছে ছোৱালীজনীয়ে আৰু এতিয়া ফিটা কাটি অপেনিং কৰি ল'লে তাৰপিছত এতিয়া আমাৰ এতিয়া বাচ্ছা পাৰ্টি পিলাই পুৰা খেলিব বাচ্ছা পাৰ্টি আহি গ'ল পুৰা বাচ্ছা পাৰ্টি হুলস্থুল চব আহি গ'ল পুৰা খেলিবলৈ চাওক বহুত দিনৰ খালী ঠাই এটা পূৰণ হ'ল সেইবাবে সকলো বাচ্চা আহি পেলাই দেখিছে এতিয়া উৎপাদক আমি যেতিয়া সৰু আছিলো তেতিয়াও আমি এনেকুৱা উৎপতীয়া আছিলো এতিয়া গোটেইখিনি বাচ্চা আহি পেলাই পুৰা এনজয় কৰিছে
সকলো ছাত্ৰ ছাত্ৰীৰ মাজত আনন্দ ওলাই দেখা পাই মোৰ অত্যন্ত ভাল লাগিছে আৰু লগতে আৰডি মটৰছৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছো ইমান ধুনীয়া পদক্ষেপ লোৱাৰ কাৰণে বাচ্চা পাৰ্টি কেনেকুৱা লাগিছে চিঞৰা পুৰা কেনেকুৱা লাগিছে কিমান এনজয়মেণ্ট চলিছে অপেনিং হোৱাৰ লগে লগে বাচ্চা উৎপাত পুৰা তো বাইদেউ প্ৰথমতে আপোনাক নমস্কাৰ জনালো আপোনাৰ যে শিশু উদ্যানৰ যে আপোনাৰ ভাৱনাটো আপোনাৰ কেতিয়া আহিল আৰু আপোনাৰ কিয় এই শিশু উদ্যানখন এখন গভৰ্ণমেণ্ট স্কুলত আপোনাৰ দিয়াৰ মানে পৰিকল্পনাটো কেতিয়াৰ পৰা আহিল সেই বস্তুটো আপোনাৰ পৰা মই জানিব বিচাৰিছো আচলতে মই প্ৰথমতেও কৈছো যে মই নিজে দিব বিচৰা নহয় এইটো আমাৰ যিখিনি আমাৰ কৰ্মকৰ্তা আছে আৰডি মটৰছৰ স্বত্বাধিকাৰী আছে সকলোৱে মিলি পেলাই আমি ভাবিছিলো যে যেতিয়া আমাৰ ধৰক আমি ব্যৱসায় সদায় কৰি আছো কিন্তু ব্যৱসায়ৰ সমানে সমানে আমি যদি কিছুমান সামাজিক কাম কৰিব বিচাৰো যিখিনিৰ ফলত সমাজৰ ধৰক অলপ উন্নতি হয় কিবা এটা আমি যৎকিঞ্চিত এটা আমি দিব পাৰো আৰু তেতিয়া আমি ভাবিছিলো যে আমি কণ শিশুহঁতক কিয় নলওঁ গতিকে কণ শিশুহঁতক যদি আমি ল'বলৈ হয় প্ৰথমতে আমি ভাবিছিলো বিদ্যালয়ত কিতাপ আদি প্ৰদান কৰাৰ কথা ভাবিছিলো কিন্তু পিছত দেখিলো যে চৰকাৰে তেওঁলোকক সেইখিনি সুবিধা দি আছে গতিকে আমি সেইখিনি বাদ দি পেলাই আমি চৰকাৰী স্কুলসমূহ লৈছো কাৰণ চৰকাৰী স্কুলসমূহত সুবিধাসমূহ খুব কম পায় আৰু চৰকাৰী স্কুলসমূহত লাহে লাহে ষ্টুডেণ্টটো বহুত কম থাকে কাৰণ বেছিভাগ আজিকালি প্ৰাইভেট স্কুলত গুচি যায় আৰু প্ৰাইভেট স্কুলসমূহত অলৰেডি তেওঁলোকৰ থাকেই খেলা সামগ্ৰী গতিকে আমি ভাবিলো যে যিখিনি স্কুলত শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰচেষ্টা কৰি আছে ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে পঢ়া শুনাৰ কাৰণে গতিকে আমি তেওঁলোকৰ কাৰণে আমি কৰিবলৈ বিচাৰিলো আৰু আমি আমাৰ মনলৈ আহিলে যে আমি একোখন শিশু উদ্যান আমি প্ৰদান কৰো গতিকে আমি 52খন স্কুলত 52 সপ্তাহত 52টা খেলাৰ সামগ্ৰী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো মানে আপোনাক মই এইটো সুধিব বিচাৰিছো আপুনিতো অন্য কথাও ভাবিব পাৰিলেহেঁতেন শিশু উদ্যানৰ কথাটো আপুনি কেলে ভাবিলে কাৰণ আমি যিহেতু সৰু সৰু শিশুক লৈ পেলাই কৰিছো কাৰণ শিশু কেতিয়া স্কুললৈ আহে 4-5 বছৰ 6 বছৰ তেওঁলোকে স্কুলত আহে গতিকে সেই সময়ত কি হয় তেওঁলোকে স্কুললৈ আহিব নোখোজে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ পঢ়া শুনাৰ আচলতে বয়স নহয় বুলি কৈছে খেলা ধূলাৰ বয়স আৰু খেলা ধূলাৰ মাধ্যমেৰে যদি আমি শিশুসকলক আমি কিছুমান জ্ঞান দিব পাৰি তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব আৰু আমাৰ সমাজৰ আমাৰ গোটেই সমাজ ব্যৱস্থাৰ বুনিয়াদ হৈছে আমাৰ শিশুসকল তেওঁলোকে আমাৰ ভৱিষ্যত হয় গতিকে আমি তেওঁলোকৰ কথাই প্ৰথমতে চিন্তা কৰিছো ধন্যবাদ আপোনাক ধন্যবাদ জনাইছো আপুনি এটা ভাল পদক্ষেপ লোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছো আৰু শুভকামনা থাকিলে আগলৈও যাতে আপোনালোকে এনেকে ভাল পদক্ষেপ লৈ থাকে তাৰ বাবে শুভকামনা থাকিলে আৰু আগলৈও ভালকে পদক্ষেপ লয় যাতে ধন্যবাদ জনাইছো তো বাইদেউ প্ৰথমতে আপোনাক সুধিব বিচাৰিছো যে আপোনাৰ এই শিশু উদ্যানখন পাই আপোনাৰ অনুভৱটো কেনেকুৱা মোৰ শিশু উদ্যানখনৰ অনুভূতিটো আচলতে তোমালোকে পৰিস্থিতি চাই অনুভৱ কৰিব পাৰিছে কিমান আনন্দপূৰ্ণ হৈছে শিশুসকল অতি উৎসুক হৈ আছে যিদিনাখনৰ পৰা এইখন ইয়াত উদ্বোধন মানে কৰিবলগীয়া কামটো সম্পূৰ্ণ হৈ উঠিছে উদ্বোধন কৰা নাই তেওঁলোকে মানে সদায় মোক সোধে বাইদেউ উদ্বোধন কেতিয়া কৰিব আমি কেতিয়া খেলিব পাৰিম আৰু আজি ইমান প্ৰখৰ ৰ'দত তেওঁলোকক কোনো মানে ৰ'দে তেওঁলোকক ম্লান কৰিব পৰা নাই অতি আনন্দ মানে তেওঁলোকে গোটেইখিনি কাম সমাপন কৰিছে হাঁহি মুখৰি আছে নৃত্য গীত কোনো কাজিয়া পেচাল নাই সৰু সৰু ল'ৰা ছোৱালী গতিকে তেওঁলোকৰ যিটো অনুভূতি সেইটোৱে আমাৰ অনুভূতি তেওঁলোকে যিটো আনন্দ মনে আছে হাঁহি মুখৰে সেই একে হাঁহিৰে সৈতে ময়ো মানে বহুত ধন্যবাদ জনাইছো আৰডি মটৰছক আপোনাক প্ৰথমতে আৰডি মটৰছে কেনেকে যোগাযোগ কৰিছিলে তেওঁলোকে আমাৰ বিদ্যালয়লৈ আহিছিলে তেওঁলোকে এখন ফৰ্ম আনিছিলে 1/4/2024 আহিছিল তেওঁলোক আহি পেলাই তেওঁলোকে মোক সুধিলে বাইদেউ আমি এনেকুৱা কথা ভাবিছো আপুনি আমাক অনুমতি দিব নে মই কৈছো অনুমতিটো কথাই নাই ইমান আনন্দ পাইছো গতিকে তোমালোকে কৰিব পাৰা আৰু মোৰ ফৰ্মখন মোৰ পৰা চহী চিল মহামাৰী তেওঁলোকে লৈ গ'ল এখন মোক দি থৈ গ'ল আৰু কৈছে আমি 2 দিনৰ পিছতে আৰম্ভ কৰিম ঠিক আছে তেওঁলোকে তেওঁলোকে কাম আৰম্ভ কৰি 4 দিন মানত তেওঁলোকে কাম সম্পূৰ্ণ কৰি আছে হয় আপোনাক শুভকামনা জনালো আৰু মোৰ লগত থকা বাইদেউ মোক সৰুতে পঢ়ুৱা হয় আৰু আমাৰ মৰমৰ বেবী বাইদেউ আৰু মোক সৰুতে পঢ়াইছে আৰু এতিয়া বাইদেউক আকৌ লগ পালো ভাল লাগিছে তো বাইদেউক এটা সেৱা লৈ লওঁ মোৰ ভাল লাগিছে বহুত আশীৰ্বাদ থাকিল ভগৱানে তোমাক মংগল কৰক আগলৈ যাতে আগুৱাই যোৱা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ধন্যবাদ ধন্যবাদ বিজিত দা আপোনাক ইমান ধুনীয়া এটা অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে অশেষ ধন্যবাদ থাকিলে তো আপোনালোকৰ ফালৰ পৰা এটা ভাল পদক্ষেপ লোৱাৰ কাৰণে মোৰ আপোনালোকলৈও ধন্যবাদ থাকিলে আৰু আপোনালোকে যে এই পদক্ষেপটো ভাবিলে আপোনালোকৰ আৰডি মটৰছৰ পৰা মানে কিয় পটককে ভাবিলে যে এনেকুৱা এটা হেৰি পাৰ্ক চিলড্ৰেন পাৰ্ক আপোনালোকে এখন স্কুলত দিম বুলি ভাবি পটককে কেনেকে ভাবিলে তাৰমানে বিষয়বস্তুটো এনেকুৱা হয় আমাৰ এতিয়া আৰডি মটৰছে 52খন স্কুলত প্ৰথম
মানে 52 সপ্তাহত হয়। 52খন স্কুলত এই শিশু উদ্যান হিচাপে তাৰমানে হয় হেৰি এটা কৰিবলৈ আমাৰ আগবাঢ়িছে আৰু আগবঢ়াৰ কাৰণে আমাৰ এতিয়া চুতীয়া অঞ্চলত বা তেনেকুৱাকে আমাৰ ষ্টুডেণ্টো বেছি বা খেলা সুবিধা বা তেনেকুৱা স্কুলখিনি বা তেনেকুৱা কি আহে সেইটোতো অসুবিধা হৈ আছে সেই অসুবিধাখিনি আমি মানে পূৰণ কৰিবৰ কাৰণে আমি বাকী পদক্ষেপটো মানে আমাৰ আৰ ডি মটৰ্ছৰ ফালৰ পৰা লোৱা গৈছে। ধন্যবাদ, আপুনি এটা সুন্দৰ পদক্ষেপ লৈছে আপোনালোকৰ আৰ ডি মটৰ্ছৰ ফালৰ পৰা আৰু আৰ ডি মটৰ্ছৰ স্বত্বাধিকাৰীক অশেষ ধন্যবাদ জনালো, লগতে সকলো কৰ্মকৰ্তাক অশেষ ধন্যবাদ জনালো। তো আগলৈ যাতে এনেকুৱা ভাল ভাল কাম কৰি যায় তো তাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু এতিয়া বাই বাই।